সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পাৰ্টি কৰিম বুলি ভাবিছোঁ। চাই থাকিব কি কৰোঁ কি নকৰোঁ। এয়া মাংস থৈ আছোঁ বনাবৰ কাৰণে। এয়া আলু পিঁয়াজ কাটিবলৈ ৰেডি হৈ আছে আৰু এইফালে ৰুটি বনাবৰ কাৰণে কাম চলাই আছে আৰু চাই থাকিব। এয়া লাগি গ'লোঁ কামত। আলু পিঁয়াজ কটা হৈ গ'ল। এতিয়া বনাব লাগিব বাকী। এয়া মই ৰুটি বেলি আছোঁ। ইমান ভাল হোৱা নাই, তথাপি খাবলৈ ভাল হ'ব বুলি বিশ্বাস কৰিছোঁ আৰু এয়া মাংস বনাবলৈ ৰেডি হ'লোঁ। চাই থাকিব কেনেকৈ বনাওঁ। সেয়া বনাই আছোঁ। ধুনীয়াকৈ বনাব জানো আৰু কোনোবাই যদি বনাই দিব লাগে ক'বা। এয়া আমাৰ হৈ গ'ল ৰুটি মাংস। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। চোৱাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে।